मेलोडी इतनी चॉकलेटी क्यों है? एक पैकेट मेलोडी की कीमत तुम क्या जानो राहुल बाबू। অলপ দিন আগত যে পাৰ্চেল এটা আহিছিলে মই কৈছিলোঁ এনেকৈ মোলৈ পঠাইছিলে বুলি এইটো ধেমালিকৈ কৈছিলোঁ মই অৰ্ডাৰ দিছিলোঁ চাওঁ বুলি কাৰণ আমাৰ মেইন ষ্ট্ৰীম মিডিয়াতে যেতিয়া এইটোৰ বিষয়ে ইমান চৰ্চা হৈ আছিলে ময়ো চাওঁ কেনেকুৱানো কি হয় বুলি আৰু যিহেতু আমাৰ প্ৰাইম মিনিষ্টাৰে বেলেগক গিফ্ট দিব পাৰে সেইটোতো আমিও ট্ৰাই কৰি চাব পাৰোঁ সেইটো কাৰণে এইটো পেকেট আছিলে এইটো আনবক্সিং কৰিবলৈ টাইম পোৱা নাছিলোঁ আজি টাইম পালোঁ সেইটো কাৰণে খোলোঁ কৰিয়ে থাকিলে প্ৰাইম মিনিষ্টাৰে লোৱা বস্তু মোৰ হাতত নোপোত সহজে ৰ'ব এইটো মেলোডি ইতনে চকলেটি কিয় হে গোটেই মেইন ষ্ট্ৰীম মিডিয়াকেইটাত এইটোক লৈ ইমান চৰ্চা কিমান মিঠা কিমান টেঙা মই বোলো আমিও চাওঁ খাই বৈ আমাৰ মিডিয়া চেনেলকেইটাই বাৰু মেলোডি খাব নোৱাৰে সিহঁতি অকণ মেলোডি চেলেকিবহে পাৰে আমাৰ নিচিনা নৰ্মেল মানুহে আমি খায়ো চাব পাৰোঁ টেষ্ট কৰি আপোনালোকক জনাইছোঁ কেনেকুৱা চকলেটিটো হয় অলপ আপোনালোকৰ যদি খাই কমেণ্ট এটা কৰি জনাব মই ভেজি দিম মই পঠাই দিম এটা আৰু মই এতিয়া মেলোডি খাই চকলেটি হৈ পাগল হৈ এতিয়া মই শুই যাম মোৰ দিনটো আজি একো কাম নাই বাই বাই আপোনালোকৰ যদি মেলোডি খায় মোক জনাব কমেণ্ট এটা কৰি মই পঠাই দিম আপোনালোকলৈ আপোনালোকো পাগল হৈ যাব